উন্নয়নৰ পুঁজিৰ পৰা গীতা আশ্ৰম এলেকাত 25 কিলোৱাট ট্ৰান্সফৰ্মাৰ উন্মোচন সাংসদ ইংটিৰ ডিপু কাছা ষ্টেডিয়াম গ্ৰাউণ্ডত নিৰ্মীয়মান কাৰ্য অগ্ৰগতিৰ খবৰ ললে CEM ৰংহাঙে ভক্তিতম ট্ৰাষ্টৰ দ্বাৰা গণেশ চতুৰ্থী পূজা উলহ মালহেৰে সমাপন নমস্কাৰ মই সঞ্চয়িতা তেৰণফি কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰিসমূহ এতিয়া বিতং বাতৰি লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গীতা আশ্ৰমৰ এলেকাৰ পেনসিং তেৰণ গাঁৱত সাংসদ উন্নয়নৰ পুঁজিৰ পৰা নিৰ্মাণ কৰা ট্ৰেন্সফৰ্মাৰ এটা মুকলি কৰিলে সাংসদ বীৰেন সিং ইংটিয়ে শুক্ৰবাৰে পুৱা প্ৰায় 10 মান বজাত সাংসদ ইংটিয়ে মুকলি কৰা এই ট্ৰেন্সফৰ্মাৰ হৈছে 25 কিলোৱাট আশা কৰা হৈছে এই ট্ৰেন্সফৰ্মাৰ থকাৰ ফলত গীতা আশ্ৰম এলেকাত বিজুলী সমস্যা দূৰ হ'ব গাঁৱে হওক চহৰে হওক আজিৰ দিনত বিজুলী নোহোৱাকৈ চলা মুস্কিল হৈ পৰিছে তথাপি চহৰৰ সমীপত থাকিও গীতা আশ্ৰমৰ এইখন এলেকাৰ ৰাইজে একেবাৰে পিছপৰা গাঁৱত একো সুবিধা উপলব্ধ নোহোৱা গাঁৱৰ মানুহৰ দৰে জীৱন অতিবাহিত কৰি আহিছিল যদিও এতিয়াৰে পৰা পেনসিং তেৰণ গাঁৱকে ধৰি অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজ বিনা বিজুলীৰ পোহৰত দৈনন্দিন জীৱন নিৰ্বাহ কৰিব নালাগিব কিয়নো সাংসদ উংটিৰ দ্বাৰা নতুনকৈ উন্মোচন কৰা 25 কিলোৱাট এই ট্ৰান্সফৰ্মাৰে অঞ্চলটোৰ বিজুলী সমস্যা দূৰ হ'ব বুলি আশা কৰা হৈছে ট্ৰান্সফৰ্মাৰ উন্মোচনৰ কাৰ্যসূচীত জিলা অতিৰিক্ত উপায়ুক্ত EL ফেয়াৰিম বিদ্যুৎ বিভাগৰ বিভাগীয় SDO ডিপুচন কুম্বাং পেনসিং তেৰণ গাঁৱৰ গাঁওবুঢ়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাতেশ ৰাংফৰৰ ৰিপৰ্ট কাট নিউজ ডিপু ষ্টেডিয়াম গ্ৰাউণ্ডত নিৰ্মীয়মান কামসমূহৰ অগ্ৰগতিৰ খবৰ ললে কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে শুকুৰবাৰে পুৱা 6 বজাত ষ্টেডিয়াম গ্ৰাউণ্ডত উপস্থিত হৈ নিৰ্মাণ আদিৰ অগ্ৰগতিৰ খবৰ লোৱা সময়ত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে চলিত বছৰৰ আগন্তুক নৱেম্বৰৰ মাহৰ ভিতৰতে নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে ঠিকাদাৰক নিশ্চয়কৈ ক'ব লাগিব এয়া মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কৰ্ম সংস্কৃতিৰে এটা অংশ পুৱাৰ চিকুণ টোপনিৰ আৰামক পৰিহাৰ কৰি তুলিৰাম ৰংহাং উপস্থিত হ'ল কাছা ষ্টেডিয়াম গ্ৰাউণ্ডত চলি থকা নিৰ্মাণ কৰ্মৰ অগ্ৰগতিৰ বুজ ল'বলৈ মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ একান্ত ইচ্ছা অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া CM কাপ ফুটবল টুৰ্ণামেণ্ট এইখন খেলপথাৰতে অনুষ্ঠিত কৰাৰ সেয়েহে তেওঁক লাগে নিৰ্মাণ ইমান কাৰ্যৰ শীঘ্ৰে সম্পন্ন হৈ উঠাটো ঠিকাদাৰক নিৰ্মাণ কাৰ্য চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে ৰংহাঙে দিছে কঢ়া নিৰ্দেশ উল্লেখ্য ষ্টেডিয়াম গ্ৰাউণ্ড নিৰ্মাণৰ খবৰ ল'বলৈ যাওঁতে লগত সহযোগ কৰে পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছো আৰু SP হৰেন তকবিয়ে ৰাতেশ ৰাংফৰৰ ৰিপৰ্ট কাট নিউজ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে কাৰ্বি আংলঙৰ ডিপুটো ধনকুৰু তথা গণেশ চতুৰ্থী পূজা উলহ মালহেৰে সম্পন্ন কৰা হ'ল কাৰ্বি আংলং ভক্তিতম ট্ৰাষ্টৰ উদ্যোগত ডিপু লামডিং পথৰ কাষত চিফংচাজিৰ এলেকাৰ লংচাং মুকৰাং আদৱানত বৃহস্পতিবাৰৰ পৰা দুদিন ধৰি পূজা অৰ্চনা কৰা হয় ধনকুৰু দেৱতাৰ ধনৰ অধিষ্ঠাত্ৰী দেৱতা হিচাপে ভক্তিতম ট্ৰাষ্টে গণেশ অৰ্থাৎ ধনকুৰু দেৱতাকে পূজা অৰ্চনা কৰা হয় আৰম্ভণিৰ দিনা পুৱা ভাগত ধনকুৰু দেৱতাক গাখীৰেৰে স্নান কৰোৱাই থাপনাত প্ৰতিষ্ঠা কৰে পূজাৰী ফুনিং ডিঙে আজি পুৱা 9 বজাত উন্মোচন কৰে ধনকুৰু দেৱতাৰ প্ৰতিমূৰ্তিটো পোন প্ৰথমবাৰৰ বাবে ভক্তিতম ট্ৰাষ্টৰ দ্বাৰা পূজা অৰ্চনা কৰিবলৈ লোৱা ধনকুৰু দেৱতাৰ পূজাৰ বাবে কেইবাদিনৰ আগৰে পৰা মুম্বাইত বগা মাৰ্বল পাথৰেৰে গণেশ প্ৰতিমূৰ্তিটো বনাবলৈ দিছিল বুলি ভক্তিম ট্ৰাষ্টৰ উপদেষ্টা দেউৰী ৰংপি আৰু সম্পাদক দেৱেন টিমুঙে জানিবলৈ দিয়ে পূজা উৎসৱ সামৰণি অনুষ্ঠানৰ উপলক্ষে দুপৰীয়া 1 বজাত কাৰ্বি ভক্তিতম ট্ৰাষ্টৰ সভাপতি সঞ্জীৱ ইংলেঙৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত RSSৰ কৰ্মী বীৰেন হানছেয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে ভক্তিতম ট্ৰাষ্টৰ সম্পাদক দেৱেন টিমুঙে সভাত সন্মানীয় অতিথি হিচাপে ভক্তিতম ট্ৰাষ্টৰ উপদেষ্টা দেউৰী ৰংপি বিশেষ শাখাৰ পৰা বাৰিম ইংটিয়ে অংশগ্ৰহণ কৰে আর দমবাংটা দোনাই লুমটা দোনাই
lasi lason si angdeng wang bom lo Sirigones मध्ये धनकुरु फनकाचो आणि पेठिया दांता असो पचे तनसी तुमी बांके चिलो चामलो पांगलु लो पांगथेगलो तो बिबिकगलो पिनि बां आसेंगहुम ता कांगकुलो पेंके पिनि हाला कुमदिन दा कांगकुलो মংগল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ এনিখাৰ নেৰানেপেৰা আৰু দুপালপিটা বৰষুণে উটুৱাই লৈ নিলে ৰংচালি দেওবৰীয়া বজাৰলৈ যোৱা পথৰ কালভাৰ্ট যাতায়াতৰ পথ এইদৰে হঠাৎ চিহ্ন হোৱাত হাহাকাৰ হৈছে ৰংচালি এলেকাৰ ৰাইজ বুকাজান বিধানসভা এলেকাৰ 26 নং দুৱাৰবাগৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰংচালিকে ধৰি কেইবাটাও এলেকাত মুখলধাৰ বৰষুণে অনেক ক্ষতিগ্ৰস্ত কৰাৰ বাতৰি আহিছে মুখলধাৰ বৰষুণৰ ফলত হোৱা বাঢ়নি পানীয়ে ৰংচালি দেওবৰীয়া বজাৰৰ সমীপত গড়কাপ্তানি পথৰ কালভাৰ্ট উটুৱাই নিয়াত হাহাকাৰ হৈছে ৰাইজ জানিব পৰা মতে চন্দ্ৰ সিংনা নামৰ ব্যক্তিজনৰ বিশাল ফিচাৰীৰ পৰা পাৰ ভাঙি পানী প্ৰবল বেগেৰে বৈ অহাৰ ফলত গড়কাপ্তানি পথৰ উক্ত দুৰ্বল কালভাৰ্ট উটুৱাই নিয়ে আনহাতে ৰংচালি নৈৰ বাঢ়নি পানীয়ে লিউচন সিংনাৰ নামৰ ব্যক্তিজনৰ চাহ বাগিচা বুঢ়াই নৈ খহাই নিছে ৰংচালি নৈৰ গৰাত ডাঙৰ ডাঙৰ বৰ্ডাৰ জাতীয় শিলেৰে পাৰ নাবান্ধিলে আগন্তুক অঞ্চলটোৰ ৰাইজক ইয়াতকৈ অধিক ক্ষতিগ্ৰস্ত কৰাৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ ৰাতি শ্ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ 10 নং বিধানসভা সমষ্টিৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অধীনস্থ গাঁও পঞ্চায়তত সংঘটিত ব্যাপক দুৰ্নীতি আৰু কেলেংকাৰীৰ বিৰুদ্ধে হৰপ হৈ উঠিছে সাধাৰণ জনতা বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বৰবালিত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় যে সময়ত ৰাজ্যৰ গাঁও পঞ্চায়তত দুৰ্নীতি সংঘটিত হৈ আহিছে তেনে সময়তে হজাই জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু এনৰেগা শ্ৰমিক ইউনিয়নৰ উদ্যোগত বৰবালি গাঁও পঞ্চায়তত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায় স্থানীয় মুৰব্বী আব্দুল মানানৰ সভাপতিত্বত অনুষ্ঠিত সভাত এনৰেগাৰ বিষয়েও ৰাজ্যৰ মাজত সজাগতা অনাৰ চেষ্টা কৰা হয় সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে স্থানীয় যুৱক ইয়াহহিয়া আহমেদে কেইবা শতাধিক লোক উপস্থিত থকা সভাত কৃষক নেতা আৰিফ উদ্দিন আব্দুল জলিল হিলালি নুৰুল হক বাজিন আলম চৌধুৰী এনৰেগা শ্ৰমিক ইউনিয়নৰ নেতা ৰাতুল বৰা আদি কৰি কেইবাজন স্থানীয় লোকে বক্তব্য আগবঢ়ায় বৰাই ভাষণত এনৰেগা আইন ৰূপায়ণৰ আখুৱা ৰাইজক বুজাই দি মোদী চৰকাৰক তোলা ধুনা দিয়ে উল্লেখ্য যে স্থানীয় সমাজসেৱী আব্দুল সুবুৰ আৰু আব্দুল খালিকেও বৰবালি গাঁও পঞ্চায়তত সংঘটিত ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে খৰব হয় আৰু উন্নয়নৰ বাবে ৰাইজক এক হ'বলৈ আহ্বান জনায় আনহাতে বৰবালি পঞ্চায়তত সংঘটিত ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদী সমতল বাহিৰ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে গয়া ৰাজ্যে হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট হাওৰাঘাট পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো চমু বাণিজ্যিক বিৰতি Shortly, a school for playgroup to class 4. Facilities: big and clean classroom, trained and friendly teachers, playway method, creative activities, audio-visual, aided teaching, drill, dance and origami. Child development and education, learning process with parents as partner. St. Anthony's English School, Lower Dilaji, Birla, Difu 782460, Karbi Anglong. Contact 9859609475 7002770 959 Email santanthonyschool@yahoo.com. Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items.
লাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH39, Chandrapur, Bogajan 782480, Karbi Anglong, Assam. বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আছো বাতৰি মজিয়ালে প্ৰাক্তন ডিআইবি দিনেশ্বৰ শৰ্মাৰ মধ্যস্থতাত পৃথকে শান্তি চুক্তি আলোচনাপন্থী সহস্ৰ সংগ্ৰামী সংগঠনৰ সৈতে গুৱাহাটীত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় পূৰ্বে দিন নিৰ্দিষ্ট কৰা মতে প্ৰথমে 24 আগষ্টত আলোচনাপন্থী আলফা আৰু কেএলএনএলএফৰে আলোচনাত মিলিত হয় তাৰ পিছদিনা ৰঞ্জন দৈমাৰীৰ পন্থী এনডিএফবিৰে আলোচনাত মিলিত হয় বিষয়াগৰাকীয়ে ইয়াৰ পিছতে প্ৰাক্তন ডিআইবিৰ বিষয়া শৰ্মায়ে পাৰ্বত্য জনগোষ্ঠীয় মৰ্যাদা বিচৰা অসমৰ 6 জনগোষ্ঠীৰ নেতৃত্বৰ সৈতে আলোচনাত বহে আলোচনাৰ অন্তত বিষয়াগৰাকীয়ে সকলো সংগঠনৰে আলোচনা বিলোচনা কৰি অতি সুসমাধানৰ পথ ওলাব বুলি আশা কৰিছে স্পেচিয়েল ৰিপৰ্ট কাট নিউজ কেইবাটাও বিভাগৰ জৰুৰী বিষয়বস্তুৰ ওপৰত আলোচনা বিলোচনাৰ বাবে কাৰ্বি আংলং সাহিত্য পৰিষদৰ কক্ষত অনুষ্ঠিত হয় কাৰ্যকৰী সভা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্যৰ আহ্বানত অনুষ্ঠিত কাৰ্যকৰী সভাত পৰিষদৰ সচিব যুটীয়া সচিব তথা উপসচিবসকলে নিজৰ দায়িত্বত থকা বিভাগসমূহৰ প্ৰয়োজনীয় কাৰ্যসূচীসমূহৰ ওপৰত বিতং আলোচনাৰ বাবে সভাত দাখিল কৰে উল্লেখ্য কাৰ্যকৰী তথা গুৰুত্বপূৰ্ণ সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে ধৰি সমূহ কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে স্পেচিয়েল ৰিপৰ্ট কাট নিউজ ডিপু ফংলাংছ খেলপথাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সম্পৰ্কে আলোচনা বিলোচনাৰ বাবে 24 আগষ্টত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভাত ডিপু টাউন কমিটিৰ বিষয়াসকল উপস্থিত থাকি ৰাইজক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিতংভাৱে সম্পৰ্কে অৱগত কৰায় ডিফু টাউন কমিটিৰ ৱাৰ্ড কমিছনাৰ খৰসিং টেৰাঙৰ সভাপতিত্বত অনুষ্ঠিত সভাত ডিফু টাউন কমিটিৰ সহ অভিযন্তা প্ৰদীপ ৰংপি সমাজ উন্নয়নৰ বিশিষ্ট সহপ্ৰভেদ এলিনা সাউতে লাংহিন টাউন কমিটিৰ একাউণ্টেণ্ট গৰাকীয়ে কি পদ্ধতিৰে অৱলম্বনেৰে এই আঁচনিৰ যোগে ঘৰ লাভ কৰিব পাৰি তাৰে ওপৰত বিভিন্ন তথ্য দাঙি ধৰে ৰাইজৰ আগত উল্লেখ্য যে সভাত 2 শতাধিক ৰাইজে এই সভাত অংশগ্ৰহণ কৰে we have got a message from the mission director and that 21 beneficiaries which have been included in the first DPR have been approved. Pulautante Elitum project mate PMY Anathu Chatefar Thulongnang. Pradhan Mantri Awas Yojana KC Central Scheme Kachengsi Lake 17 June 2000. Ratis Rongpharo report Card News. মাউণ্ট কালভাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 2017 বৰ্ষৰ DICEUৰ নৱাগত আদৰণি সভা 25 আগষ্টত আৰম্ভৰ পূৰ্ণভাৱে সম্পন্ন হয় নৱাগত আদৰণিৰ উপলক্ষে অনুষ্ঠিত সভাত জেকসন হানছে আৰু ৰশ্মি মাৰামছাই আঁত ধৰে নিৰ্দিষ্ট বক্তা হিচাপে NKBA মিছন সেক্ৰেটাৰী ইউনিক টেৰাঙে নৱাগত ছাত্ৰ ছাত্ৰীক আদৰ সম্ভাষণ জনাই আহিবলগীয়া দিনবোৰত শিক্ষা জীৱনত পালন কৰিবলগীয়া দায়িত্বৰ লগতে অধ্যয়নৰ বিষয় বহলাই বক্তব্য দাঙি ধৰে সভাৰ মাজে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নানান ধৰণৰ নৃত্য গীত পৰিবেশন কৰি উপস্থিত আটাইতকৈ আপ্লুত কৰে
My Indian life is to become a doctor, and my hobby is learning. Presently, I am residing in North Central System. To school junior college. Now I got admitted here in the government college in the standard of CDC plus semester and option from Sandhurst Higher Secondary School Dipu. স্পেচিয়েল ৰিপৰ্ট কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছোঁ মই সঞ্চয়িতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছোঁ ধন্যবাদ